हेलो एवरीवन की खबर आपनालोक सकलोरे আজি আমি গৈ আছো এখন পাৰ্লাৰ কাৰ পাৰ্লাৰ গৈছো পাৰ্লাৰত গৈ মইনো কি কৰোগে ভিডিওটো একদম হেখৰলৈকে চাই থাকিব আৰু ভিডিওটো চাই কেনে পালে জনাব হেলে মই আৰু মোৰ লগৰজনীৰ সৈতে মই গৈ আছো আৰু আহি আমি পাই গলোহি এয়া মৌচুমী বা এফালে হুমাই আহি দেখিলো যে পাৰ্লাৰখন হসাই বহুত বেছি ধুনীয়া কোনে কোনে আহি পাইছা কমেন্ট কৰিবা মই কিন্তু এবাৰ প্ৰথম আহিছো দেই আৰু বহু দিনৰ পৰা আহিম বুলি ভাবি ফাইনেলি মই আহি গলো আৰু এফালে মোৰ কাম ষ্টাৰ্ট মই আহিছিলো চুলি ষ্ট্ৰেট কৰিবলৈ আৰু মোৰ চুলিয়া দেখিছে মানে চুলিখিনি বহুত লিংলিঙা আছিল তো সেই কাৰণে কাটি দিছে অলপ যিহেতু বহু দিনৰ পৰা মই চুলিখিনি ষ্ট্ৰেট কৰিম বুলি ভাবি আছিলো যেতিয়াই ষ্ট্ৰেট কৰো মই তেতিয়াই ভাবিছিলো যে মৌচুমী বা পাৰ্লাৰতে যাম আৰু মৌচুমী বা ভালকৈ ষ্ট্ৰেট কৰি দিব আৰু দেখিছেনে মোৰ চুলিখিনি ইমান বেছি বেয়া হৈ গ'ল আগখিনি মানে পুৰা ফটা হৈ গ'ল তো সেই কাৰণে মই বেছিকৈ ভাবিবলৈ ল'লো যে মোৰ চুলিখিনি ষ্ট্ৰেট কৰি দিওঁ কি হয় পাছত দেখা যাব এয়া চুলিক ক্ৰীম লগাবলৈ আৰম্ভ কৰি দিলে বাহতে এফালে চুলিত ক্ৰীম লগাই আছে মোৰ কিন্তু যিটো ক্ৰীম লগাইছে ন বহুত বেয়া গোন্ধাইছে মই বাহতক কৈছো যে আপোনালোকে যে ক্ৰীমটো মানে ক্ৰীমটো লগাই আছে তো ইমান বেয়া গোন্ধাইছে মানে মোৰ একদম সহ্য নহৈছে তেতিয়া বাজনীয়ে কৈছে যে গেলা গোন্ধটো বোলে সহ্য কৰিহে তুমি বোলে হিৰোইন হ'বা গৈছে ইমান বেছি মানে ভাল লাগিলে নহয় বাহতক লগ পাই বহুত জমনি কৰি থাকে আৰু এফালে ফাইনেলি ক্ৰীম লগা হৈ গ'ল আৰু ক্ৰীম লগা হোৱাৰ পাছত মানে মোৰ ৰৈ থাকিবলৈ দিছে 20 মিনিট একদম মানে ক্ৰীমৰ গোন্ধটো পাই পুৰা মাথা চাথা একদম বিষাই গৈছে ৰৈ থাকিব লগা হৈছে আৰু এফালে ক্ৰীম লগাই হোৱাৰ পাছত চাব পাৰে কেনে এয়া ক্ৰীম লগাই থৈ দিছে 20 মিনিট হৈ গ'ল এতিয়া মানে মোৰ চুলিখিনি ধুই দিলে চুলিখিনি ধোৱাৰ পাছত এতিয়া মানে চুলিখিনি সোনকালে শুকাবৰ কাৰণে বাহতি ব্যৱহাৰ কৰিছে হেয়াৰ ড্ৰায়াৰ ব্যৱহাৰ কৰিছে যাতে জলদি চুলিখিনি শুকাই যায় আৰু চুলিখিনি শুকোৱাৰ পাছত এতিয়া আকৌ আৰম্ভ কৰিছে চুলিখিনি ষ্ট্ৰেট কৰিবলৈ এয়া পুৰা বাহতি চুলি ষ্ট্ৰেট কৰি আছে মোৰ আৰু এইফালে চুলি ষ্ট্ৰেট কৰি থকা মাজতে মানে বাহতি পুৰা ভূতৰ কাহিনী শুনাই আছে বাকেইজনীক লগ পাই এনেকুৱা লাগিলে যে এদিনীয়া চিনাকি নহয় যেন বহুত পুৰণি চিনাকি তেনেকুৱা বহুত ফ্ৰী মানে বাকেইজনী কোনে কোনে আহিছে কমেন্ট কৰিবাচোন বহুত বেছি ভাল লাগিলে আৰু এয়া মোৰ ফাইনেলি লুক কেনেকুৱা লাগিছে কমেন্ট কৰি জনাবা আগৰখিনি কেনেকুৱা আছিল আৰু এতিয়া কেনেকুৱা চাব পাৰে কিমান আপোনালোকৰ কেনেকুৱা লাগিছে কমেন্ট বক্সত জনাব দেই মোৰ কিন্তু বহুত বেছি ভাল লাগিছে আৰু এয়া ফাইনেলি মোৰ যাবলৈ হ'ল আৰু এফালে কোনোবাই যদি আহিব বিচাৰে তেন্তে বাই লোকেশ্যনটো কৈ দিব আপোনালোকে ভালকৈ শুনি লওক আৰু বেলেগ পাৰ্লাৰতকৈ ইয়াত মানে বহুত বেছি ভাল হ'ব আপোনালোকে মই ভাবোঁ মই যিহেতু বহুত বেছি ভাল লাগিলে সেইকাৰণে আপোনালোককো কৈছোঁ আৰু যিহেতু বায়ে বেলেগতকৈ বহুত বেছি অফাৰ দি থাকে এতিয়াতো নিউ ইয়েৰ আছে অফাৰ দিবই নিশ্চয় আপোনালোকে বায়ে ক'ব আপোনালোকে নমস্কাৰ সুমিৰানী ইউটিউব চেনেলৰ জৰিয়তে মই সকলোকে নৱবৰ্ষ যেহেতু আহি আছে নৱবৰ্ষৰ শুভেচ্ছা যাচিলো আৰু তাই আহিছিলে আজি ষ্ট্ৰেট কৰিবলৈ বহুত দিনৰ পৰা কৈ আছিলে সো মই ফাইনেল লুকটো তাই ষ্ট্ৰেট এয়া ইয়াত দেখুৱাইছো কেনেকুৱা লাগিছে কমেন্ট কৰি জনাব বহুত ভাল লাগিলে আহি আৰু বেলেগ কোনোবা যদি আহিবলৈ আছে ইয়াতে আহিব পাৰে লোকেশ্যনটো বাইতে কৈ দিও হয় মোৰ লোকেশ্যনটো হৈছে ডুমডুমা ৰূপাই নিয়াৰ ডিসি বৰা নাৰ্ছিং হোমৰ ওচৰতে মোৰ পাৰ্লাৰখন আছে এখনে আছে যেহেতু একো অসুবিধা নহব কোনোবা যদি আপোনালোকে আহিব বিচাৰে সো মই কন্টাক্ট নাম্বাৰটো শেয়াৰ কৰি দিছো 9678515523 এটো নাম্বাৰত কন্টাক্ট কৰিলে আপোনালোকে আহিবও পাৰিব আৰু যিকোনো কথা যদি জানিব বিচাৰে আপোনালোকে জানিব পাৰিব ইয়াতে আপোনাৰ বিউটি ৰিলেটেড সকলোখিনি সাৰ্ভিস দিয়া হয় লগতে বিউটিশিয়ান কোৰ্সও কৰা হয় আৰু মেকআপৰ কোৰ্সও কৰা হয় তাৰ উপৰি কৈ থওঁ সুমিৰানী ইউটিউব চেনেলটো ভিডিওটো জুনে জুনে চাই আছে তেওঁলোকে সাবস্ক্ৰাইব কৰিব তাই ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰিব তেতিয়া আপোনালোকে তাই নতুন নতুন ভিডিও ব্লগবোৰ লৈ আহে তেতিয়া আপোনালোকে চাবলৈ সুবিধা হ'ব সো কেনেকুৱা লাগিলে ফাইনেল ৰিজাল্টটো আপোনালোকে জনাব আৰু আহিব পাৰ্লাৰলৈ যেহেতু বহুত বেছি অফাৰ লৈ আহিছো অফাৰৰ প্ৰাইস লিষ্টখন মই তাই ইউটিউব চেনেলতে মই শেয়াৰ কৰি দিম আপোনালোকে নিশ্চয় পাব বা মোৰ নাম্বাৰটো শেয়াৰ কৰি দিলো হে নাম্বাৰটোত আপোনালোকে WhatsApp কৰিলে পাব হয় নিউ ইয়েৰ জুনখন অফাৰ লিষ্ট আছে হেখন আপোনালোকে পাব আৰু বহুত বেছি অফাৰ আছে সো কন্টাক্ট কৰিব গুটেখিনি কথা কোৱাটো ইয়াতে পসিবল নহয় সো আপোনালোকে কন্টাক্ট কৰিব সকলোৱে গম পাব কিমান ভাল
আৰু এই বাকেইজনী বহুত বেছি ভাল লাগিলে থেংক ইউ তোমাক পাই ভাল লাগিলে আকৌ আহিম আকৌ লগ পাম বহুত ভালকে মোক ষ্টেট কৰি দিছে আকৌ আহিম লগ পাম টাটা বাই বাই থেংক ইউ